যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আণ্ডাৰ গ্ৰেজুৱেটৰ BA B.Com আৰু B.Sc কৰি আছে সো আপোনালোকৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিয়ে ইতিমধ্যে এটা নোটিছ প্ৰকাশ কৰিছে সো নোটিছটোত কি লিখা আছে সো অবিয়ে কাজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক সো আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত আহিলে নোটিছটো ইয়াতে পাব ইয়াতে লিখা আছে চাওক This is to notify to all concerned that the UTEC technical call for undergraduate examination, a division of the IUMHGU is now publishing the details of list of papers of all subject of all undergraduate courses under GU. So যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে যিসকল ছাত্ৰ ছাত্ৰীৰ এক্সামত কুৱেশ্যন পেপাৰ থাকিব আৰু মাৰ্কটো কেনেকুৱা ধৰণৰ থাকিব সো সেই বিষয়ে গুৱাহাটী ইউনিভাৰ্চিটিয়ে এই নোটিছটো প্ৰকাশ কৰিছে ইয়াতে কোৱা হৈছে চাওক এট প্ৰেজেণ্ট দ্য লিষ্ট অফ পেপাৰ্ছ ফৰ দ্য বেচেলাৰ অফ আৰ্টছ বেচেলাৰ অফ ছায়েন্স এণ্ড বেচেলাৰ অফ কমাৰ্চ কোৰ্ছ আৰ নাও এভেইলেবল ফ্ৰম ফাৰ্ষ্ট টু ফিফ্থ চেমিষ্টাৰ উইথ ডিটেইলছ breakup and division of marks. The list can be associated by the visiting the syllabus portal of GU at syllabusguwahati.ac.in. There is also a facility to report any issue or correction. So যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আণ্ডাৰ গ্ৰেজুৱেটৰ আৰ্টছ কমাৰ্চ আৰু ছায়েন্সৰ BA B.Com আৰু B.Sc ফাৰ্ষ্ট চেমিষ্টাৰ আৰু ফিফ্থ চেমিষ্টাৰৰ হয় সো আপোনালোকৰ যেটো এক্সামিনেশ্যন হয় সো সেই এক্সামিনেশ্যন মাৰ্কটো কেনেকুৱা থাকিব আৰু আপোনালোকৰ এক্সামৰ পেপাৰটো কেনেকুৱা ধৰণৰ থাকিব সো সেই বিষয়ে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল যেটো ৱেবছাইট হয় সো সেই ৱেবছাইটত আপোনালোকে সকলোখিনি ডিটেইলছ পাই যাব আৰু ইয়াতে কোৱা হৈছে উই ৰিকুৱেষ্ট অল কনসাৰ্ন টু ইনস্পেক্ট দিস লিষ্ট এণ্ড ৰিপৰ্ট টু আছ এবাউট এনি ইনকনসিষ্টেন্স বাই ইউজিং দ্য কাৰেকশ্যন ফ্ৰম এভেইলেবল ইন দ্য এবভ পৰ্টেল আৰু আপোনালোকে এই সকলোখিনি ডিটেইলছ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল যেটো পৰ্টেল হয় সো সেই পৰ্টেলটোত আপোনালোকে পাই যাব ইয়াতে কোৱা হৈছে চাওক দ্য লিষ্ট ফৰ 6 সেমিষ্টাৰ পেপাৰ্ছ আৰ পেপাৰ ফৰ বিভো কোৰ্ছ for all semester are expected to be leave within a few days so যিসকল ছাত্ৰ ছাত্ৰীয়ে 6 সেমিষ্টাৰ BA B.Com B.Sc আৰু বিভোকৰ সো আপোনালোকৰ যেটো এক্সামৰ পেপাৰ হয় সো সেই পেপাৰটো আপোনালোকে কিছু দিনৰ ভিতৰতে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল পৰ্টেলত আপোনালোকে পাই যাব সো তাৰ কাৰণটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 6 সেমিষ্টাৰ হয় সো আপোনালোকৰ অহা মাহতে আপোনালোকৰ এক্সামটো হ'ব সো সেই কাৰণে আপোনালোকে অতি সোনকালে আপোনালোকৰ কোৰ্সৰ বিষয় আপোনালোকে পাই যাব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্স্ট সেমিষ্টাৰৰ পৰা ফিফ্থ সেমিষ্টাৰলৈকে আছে সো আপোনালোকে কিছুদিন পিছত আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল পৰ্টেলত আপোনালোকৰ এক্সামৰ বিষয়ে সবিশেষ ডিটেইলছ আপোনালোকে পাই যাব সো এটো আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া এটা সৰু ইনফৰমেশ্যন সো ভিডিঅটো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ